Hello friends, welcome back to my channel Salma Simple Life. Eid Mubarak to all of you. আজি মই মোৰ ঈদৰ ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। বহুত দিন হৈ গ'ল মানে ঈদ পাৰ হোৱা, কিন্তু ব্লগটো দিয়াই হোৱা নাই, চ' ভাবিলোঁ আজি দি দিওঁ। এয়া মই ৰাতি ঈদৰ দিনা আগদিনা মেহেন্দি লগাইছিলোঁ আৰু এতিয়া ৰাতিপুৱা পায়স বনোৱা হৈছে। আমাৰ মানে ৰাতিপুৱা পায়স বনাই খাই তাৰপিছতহে মানে নামাজ পঢ়িবলৈ যোৱা হয়, কিন্তু এইবাৰ কৰোণাৰ কাৰণেতো নামাজ পঢ়িব ঘৰতে দিছে। আৰু মই চাফিনক এনযোৰ দেখিবলৈ পাইছে, পাঞ্জাবী পিন্ধাই দিছোঁ। আৰু ইমান গৰম, ইমান ৰ'দ, চ' বেছি টাইম পিন্ধাই ৰখা নাই। তথাপি ভাবিলোঁ যে অকণমান ভিডিঅ' কৰোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' এয়া চাফিন খোজকাঢ়িছে আৰু আমি এইবাৰ ঈদ মানে মোৰ শহুৰৰ ঘৰ বঙাইগাঁও, চ' তাতে আহিছোঁ, তাতে কৰি আছোঁ। আৰু এয়া এতিয়া দুপৰীয়া মাংস বনাইছোঁ। আমাৰ কুৰবানী মানে হেৰি দিয়া হৈছিলে, খাহী দিয়া হৈছিলে, চ' এইটো খাহী মাংস আৰু লাঞ্চ কৰি এতিয়া মই অকণমান আইচক্ৰীম খাইছোঁ যিহেতু। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া চাওক আইচক্ৰীম খাম, বহুত গৰম পৰিছে, চ' খাই লওঁ। এইটো মোৰ ঈদৰ ড্ৰেছ, ইমান ভালকৈ লোৱা নাছিলোঁ, চ' মই আপোনালোকক কৈছিলোঁ যে ঈদতে ছাৰপ্ৰাইজ পাব। চ' এইটো মই অনলাইনৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু এইটো চাফিনৰ ড্ৰেছ। ভালকৈ ইমান ফটো উঠাব খোজা নাছিলে, বহুত গৰম আছিলে ঈদৰ দিনা, চ' অকণমান মোৰ হাজবেণ্ডে ভিডিঅ' কৰি দিছে। এইটো শ্বাৰ্ট টাইপ ফ্ৰক লৈছিলোঁ মই অনলাইনৰ পৰা, মিন্ত্ৰাৰ পৰা। আৰু এইটো চাফিনৰ ড্ৰেছ, ভালকৈ ইমান মানে উঠোৱা নাই। আৰু এতিয়া ইভিনিং টাইম, ভাবিলোঁ অকণমান ফুৰি আহোঁ, যিহেতু গাঁৱত আহিছোঁ। চ' এতিয়া মই মোৰ হাজবেণ্ডৰ ছিষ্টাৰৰ ঘৰত যাই আছোঁ, বাইকতে গৈ আছোঁ, দুটা বাইক লৈ গৈ আছোঁ। এইটো মোৰ দেৱৰ হয়, তেওঁৰ লগত গৈ আছোঁ, আৰু মোৰ হাজবেণ্ড আৰু চাফিন বেলেগ এটা বাইকত গৈছে। ভাবিলোঁ অকণমান ফুৰি আহোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইখন ঘৰ পায়ে গ'লোঁ। এয়া চাফিনক লৈ যাই আছে তাৰ আংকল। এয়া পাই গ'লোঁ, মোৰ হাজবেণ্ডৰ ডাঙৰ বাইদেউ, তেওঁৰ ঘৰ এইটো। চ' তাতে মানে খাই বৈ এয়া দেখিবলৈ পাইছোঁ গোটেইকেইটা মানে ভাগিন, দেৱৰ আৰু চাফিন আৰু তেওঁৰ পাপাও একেলগে বহিছে। খোৱা লোৱা কৰিছোঁ, চিম্পলকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াতে যিহেতু নেটৱৰ্ক কম পায়, চ' ইমান ভালকৈ শ্বেয়াৰো কৰিব নোৱাৰিলোঁ, মানে ব্লগ দিব নোৱাৰিলোঁ। চ' এতিয়া আকৌ বেলেগ আন এটা মানে ছিষ্টাৰৰ ঘৰত, হাজবেণ্ডৰ ছিষ্টাৰ তিনিজনী, চ' আৰু এটা ঘৰত যাই আছোঁ। এতিয়া এটা ৰাস্তাতে পোৱা যায়, চ' ব্লগটো ইমান ডাঙৰ নকৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। চ' থেংক ইউ।